इधर मशीन चलाएगा, ये मशीन घर 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 करके इधर गिरेगा। আৰু সিহঁতে মানে 10 দিনৰ কাৰণে ওলাই গৈছে। চ' আমাৰ পৰা আইচ লৈ দোকানৰ পৰা ৰেচন লৈ গৈছে। Hello guys, my YouTube channel blog Assamese Kerala. Assamese Kerala mixa। ये अभी देख रहे हैं आप लोग, अभी बहुत धीरे धीरे चालू कर रहा है। अभी समुंदर में, अभी सागर में जाएगा मछली पकड़ने के लिए। बहुत बड़ा बड़ा मछली मिलता है इधर, आप लोग देख सकता है। এনেকুৱা ডাঙৰ মাছ বে और हमारा वीडियो है ना, आप देख के पूरा लाइक सब्सक्राइब शेयर करने का। अभी धीरे धीरे चालू कर रहा है, आगे में बहुत है। पूरा उधर टास होगा कि नहीं होगा मालूम नहीं है। अभी आदमी लोग ये धक्का लगा रहा है धीरे धीरे। अभी इधर थोड़ा धीरे धीरे चलाएगा, बाद में समुद्र में पूरा नंबर 1 में चलाएगा। ये टाकलू देख रहा है ना, वो रस्सी उतार रहा है, वो तो बोट में जाता है। वो नंबर 1 पागल है। ए हट जाओ, हमारा यूट्यूब में ऐसा नहीं चलता है। ए साइड दो, साइड दो। গো গো। হে গাইজ, এইটো আমাৰ ৰুম। আৰু গাইজ এইটো আমাৰ মেচিন জেগাটো। এখন মেচিনখনৰ পৰা আইচ বনে। এণ্ড এইটো মেচিন চলোৱা মানুহটো। তাৰপৰা আমাৰ ইয়াত আইচ আছে। সেইটো ইয়াত আমাৰ কাম হয়। আৰু বন্ধুসকল ৰুমটো বহুত আন্ধাৰ হৈ থাকে, দিনতে লাইট লগাবলগীয়া হৈছে, সেইকাৰণে কাম হয়। আৰু ইয়াত কেতিয়াবা মই বহি থাকোঁ। তাৰপৰা এইখন তোমাৰ মেচিনখন হাতে ঘূৰাব লাগে। এনেকৈ ঘূৰাবলগীয়া হয় গাইজ। এতিয়া মই শালিটো লৈ যাব লাগিব। তাৰপিছত যিহেতু গাইজ আমাৰ মানে ববখিনি গাড়ীত লোডিং কৰা হ'ব, তাৰপিছত জাহাজখনক দি দিম। তাৰপৰা জাহাজখনক লৈ হাগত মাছ মাৰিম। ইয়াত 400টা আইচ আছে। আমাৰ চব্জিবিলাক ইয়াতে আছে আৰু কবি, আলু, কিবা কিবি, টমেটো, জলকীয়া, ডাংগুটি, লেচেৰা চব এভৰিথিং। আৰু আমাৰ ৰুমৰ পিছফালেদি গেছ এখন আছে মালিকৰ বৰ্তমান ইয়াতে ৰিপিং কৰি আছে। তাৰপৰা ৰিপিং কৰি মেলি আমি শ্ৰীলংকাত যাবলৈ গাইছ। আহক আমাৰ লগত শ্ৰীলংকাত যাবলৈ। যিহেতু গাইছ আমি গাড়ীখন বেক কৰি লৈছোঁ। তাৰপৰা আইচখিনি নমাই মেলি ইয়াৰ পৰা গাড়ীখনৰ পৰা নমাই মেলি মেচিনখিনি ভাঙাই দিব লাগিব। তাৰপৰা জাহাজখনত দি দিম আৰু। यही मिस्त्री है, यही ड्राइवर है। गाइस मालिको गेसखনৰ মেকানিকটো এইটোৱে মানে। এইটো কেতিয়াবা গাড়ী চলাই দিয়ে, আমাৰ লগতে গাড়ী চলাই মানে। যিহেতু বৰফ ঠাণ্ডা বস্তু আপোনালোকে পিন্ধি লওঁ বে। हे मोर यूट्यूब फैमिली हो गया। मेरा दोस्त निपेन गाड़ी चला रहा है और मेरा ये दोस्त आइस को फेंकेगा और ये मेरा दोस्त इधर मशीन चलाएगा। ये मशीन घर 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 करके
इधर गिरेगा A few minutes later. আৰু মোৰ বন্ধুসকল মোৰ লগৰ কেইজনৰ নাম ক'ব পাহৰি থাকিছিলোঁ গাড়ীৰ পৰা বৰফ টানি থকাটোৰ নাম হৈছে দুলু আৰু মেচিনত বৰফ দি থকাটোৰ নাম হৈছে নুমল আজি যাব সো গাইজ নাওখনৰ ভিতৰত আপোনালোকক দেখাই দিছোঁ নাওখনৰ ভিতৰত এনেকুৱাকৈ ৰুম ছিষ্টেম থাকে আৰু ৰুমবিলাকত বৰফ আৰু মাছ দুয়োটা একেলগত ৰখা হয় আৰু সেই কাপোৰটো দেখিছে কাপোৰটো পেলাই বৰফ ভাঙি দিয়া মেচিনখনৰ পৰা বৰফখিনি ভাঙি মেলি ওলাই আহে আৰু ৰুমৰ ঢাকনাকেইখন লগাই হৈ গৈছে মানুহটো অলপ ক'লা আছে গুংগাবি আছে কথা ক'ব নোৱাৰে চ' গাইজ মানে এনেকৈ বস্তুবিলাক দলিয়াই দিয়ে ৰুম আছে মানে ইয়াত মাছ বৰফ মাছ এইটো বৰফ আহিব মানে আমি বৰফ কম চ' গাইজ এইখনে ভাৰত মহাসাগৰ হয় আৰু কল্লম ডিষ্ট্ৰিক্ট হয় কেৰেলা কল্লম ডিষ্ট্ৰিক্ট আৰু সিহঁতে মানে 10 দিনৰ কাৰণে ওলাই গৈছে চ' আমাৰ পৰা আইচ লৈ দোকানৰ পৰা ৰেচন চেচন লৈ গৈছে 7 দিন থাকিব গাইজ সাগৰতে 7 দিন ৰাতি কটাই দিব চ' ইয়াতে আহোঁতেনে মাছ বহুত লৈ আনে চ' পইচা বি বহুত পায় গাইজ পুৰা ফালি চিটি যাব সেইকাৰণে আগৰ টুকা পুৰা জোঙাল পুৰা ওলাই যাব পানী ফালি পিনে Wow, nice. হে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আৰু এটা নতুন ভিডিঅ' লগ পাম চ' ভিডিঅ'টো ভাল দেখিলে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বাই বাই থেংক ইউ